লুকাই পেলাই ইলেকশ্যন খেলিব বিচাৰিছিল এইটো ধৰা খালে ৰিজেকশ্যন হোৱা জানো সাংগ্ৰাম ব্ৰহ্ম মানগোনাं ডক্टर सांग्रां ब्रह्म सारा 14 नं चिरांदुवार बियाबाव उदां बिजाथि गसंनाय बा नमिनेशन होनाया रेजेक्ट जाबाय बेखौहाय चिरां जिल्ला बेंगिरि मानगिदिर जतिन बरा सारा रोखायै फोरमायथिनानै होदों बेनि ससेब्लाबो नोंथांमोननो आपडेटखौ होगासिनो आं तो बिदिब्ला फैदो 14 नं चिरांदुवार बियाबाव UPPL दोलोनिफ्राय फोसावजानाय बिजाथि खाम्फा बरगयारिया डक्टर सांग्रां ब्रह्म सारा उदां बिजाथि गसंनायनि सायाव मा बिबुंथि होखो नोंथांमोना ससे नायनानै लाग्रो माने जी नमिनेशन पेपर सबमिट करिले सांग्रां ब्रह्मये पोर्टेलर चाই পেলাই আমি দেখিলো যে তেখেতে এজন চাকৰিয়াল বড়োলেণ্ড ইউনিভাৰ্চিটিৰ লাইব্ৰেৰিয়ান বুলি সকলোৱে জানে আৰু এই লাইব্ৰেৰিয়ান ডেপুটেশ্যনত আমাৰ শিৱ মহোদয় প্ৰমোদ বড়োৰ OSD হৈছিলে এইটো সবে জানে BTC বাকিয়ে কিন্তু বননয়ন পত্ৰ তেখেতে লিখিছে চাকৰিয়াল নহয় সোশ্যাল ওয়ার্কার বুলি লিখিলে গতিকে আমি হেতুকে সুধিছো ডিসি সাহেবক যে তেখেতে সোশ্যাল ওয়ার্কার বুলি লিখিছে কিন্তু আমি তো জানো তেখেতে লাইব্রেরিয়ান বড়োলেণ্ড ইউনিভার্সিটি এটো রং ইনফরমেশন মানে যে ইনফরমেশন হেতু হাইড কৰিব বিচাৰিছে কাৰণ এজন চাকৰিয়ালে ইলেকশ্যন খেলিব নোৱাৰে গতিকে সেই চাকৰিয়াল নহয় বুলি লুকাই পেলাই ইলেকশ্যন খেলিব বিচাৰিছিল এইটো ধৰা খালে পিছত চাকৰিয়াল হয় যেহেতু যদি ৰেজিগনেশ্যন দিছে ৰেজিগনেশ্যনটো যদি একসেপ্টেড হৈছে তেতিয়াও ইলেকশ্যন খেলিব পাৰে কিন্তু দেখা গ'ল তেখেতে ৰেজিগনেশ্যন দিছে বুলি কৈছে আৰু ৰেজিগনেশ্যন দিছে যদি একসেপ্টেডটো হ'ব লাগিব ইউনিভাৰ্চিটিত চাকৰি কৰে তেখেতৰ আল্টিমেট অথৰিটিটো হ'ল চেঞ্চেলৰ কোন হয় গভৰ্ণৰৰ পৰা এপ্ৰুভাল লাগিব আৰু গভৰ্ণৰৰ পৰা এপ্ৰুভাল পাবলৈ আমি তাত ইউনিভাৰ্চিটি ৰুলছত চালো 45 ডেজ লাগে ফ্ৰম দি ডে অফ ৰেজিগনেশ্যন ইয়াৰ বহুতো প্ৰসেস আছে এজন চাকৰিয়ালে কতবা প্ৰফেসৰ বা কতবা লেকচাৰাৰে এনে দৰখাস্ত এটা বই চাকৰি এৰিছো বুলি ক'লে নহব তাত লায়াবিলিটিজ থাকে চেয়াৰ টেবুল কম্পিউটাৰ বহুত বস্তু বাহিনী তেখেতৰ সময়ত কিবা হৈছিল নাকি হেতু গঠাইছে না গঠা নাই বহুত প্ৰসেস আছে এইটো একোই কৰা নাই গতিকে আমি দাবী জনাইছো যে যি মানুহে নিজৰ সম্পৰ্কে ইনফৰমেশন লুকাই থৈছে আৰু যি মানুহে চাকৰিয়াল হোৱাৰ সত্ত্বেও নিজকে সোশ্যাল ওয়ার্কার বুলিহে লিখিছে আৰু চাকৰি কৰাৰ ৰেজিগনেশ্যনত একসেপ্টেড পেপাৰ আমি দেখিবলৈ পোৱা নাই গতিকে তেখেতৰ নমিনেশ্যন পেপাৰটো কেনসেল কৰিব লাগে বুলি আমি দাবী জনাইছো আৰু গোটেই যুক্তি আইনগতভাৱে ডিসি ডাঙৰীয়াক আমি দাঙি ধৰিছো এতিয়া ডিসি ডাঙৰীয়া কি সিদ্ধান্ত লয় তেখেতৰ ওপৰত নিৰ্ভৰ কৰিব मानगेदेर खाम्फा बरगयारिया मा बुंखो नोंथांमोनाथ' बयबो खोनाखाबायानो नङा होमब्ला बिदिब्ला फैदो डक्टर सांग्रां ब्रह्म सारनि फाइनाल नमिनेशन रिजाल्टआ मा जाखो नोंथांमोना नैबे भिडिअखौ नायोब्लानो नोंथांमोननि डाउटआ फुल क्लियार जागोन आरोना আজি আমাৰ চিৰাং জিলাৰ আমাৰ যেটো তিনিটা সমষ্টি বিজনিক বাদ দি তিনিটা সমষ্টি আমাৰ স্কুটিনি ইতিমধ্যে সমাপ্ত হৈছে আমাৰ 13 চিৰাঙত আমাৰ 7 জন ক্যান্ডিডেটক আমি তেওঁলোক একসেপ্ট কৰিছো আটাইখন নমিনেশন ভ্যালিড হৈছে 7 জন হৈছে আপোনাৰ 13 চিৰাঙত আপোনাৰ 14 চিৰাঙত এডুৱাৰ এষ্টিট টোটাল একসেপ্ট হৈছে আপোনাৰ 7 জন আৰু এজন ৰিজেক্ট হৈছে তাৰ পিছত আপোনাৰ 15 কাজল গাঁৱত 5 জনে কৰিছিল 5 জনে ভ্যালিড হৈছে তেওঁলোক আটাইজনক আমি একসেপ্ট কৰিছো নমিনেশন আৰু চিৰাঙৰ দুৱাৰত এজন আমাৰ ৰিজেকশন হৈছে মনোনয়ন পত্ৰ উদ্যোগ কৰিবলৈ আমাৰ 6 তাৰিখৰ ভিতৰত তেওঁলোক উদ্যোগ কৰিব লাগিব এটা বজাৰ আগত আমাৰ 14 চিৰাং দুৱাৰ ষ্টেট কনস্টিটুৱেন্সিত আমাৰ 8 জন আছিল 8 জনৰ 7 জন ভেলিড হৈছে এজন আমাৰ ৰিজেকশন হৈছে ৰিজেকশন হোৱা জানো সংগ্ৰাম ব্ৰহ্ম একটা ইন্ডিপেন্ডেন্ট ক্যান্ডিডেট হিচাপে প্ৰতিদ্বন্দ্বিতা প্ৰাৰ্থী হিচাপে আগবঢ়াইছিল তেওঁ নমিনেশন কেনসেল হোৱাৰ কাৰণটো হ'ল তেখেতে এফিডেভিটত তেওঁ সোশ্যাল ওয়ার্কার বুলি এফিডেভিটত শো কৰিছিল আৰু ইন দি মিন টাইম তেওঁ ইনকাম বিজনেস বুলি শো কৰিছিল আৰু তেওঁ বড়োলেণ্ড ইউনিভাৰ্চিটিত
লাইব্ৰেৰিয়ান হিচাপে কৰ্মৰত আছিলে আৰু তেওঁ তাতে এটা এক্সট্ৰাঅৰ্ডিনাৰী লিভ এখন আমাক এপ্লিকেশ্যন দিছিল, কিন্তু তেওঁ কোনো ধৰণৰ এই ডিপাৰ্টমেণ্টৰ পৰা ৰেজিগনেশ্যন লোৱা নাই। এতিয়া আমি আহিলোঁ আমাৰ এজ পাৰ BTC ইলেকশ্যন ৰুল মতে তেওঁ 16D ৰিড উইথ দ্য ৰুল 221 ইন ব্ৰেকেট 2 A ইন ব্ৰেকেট A অফ দ্য বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল ইলেকশ্যন ৰুল 2004 এইটো ভাইলেশ্যন হৈছে, যিহেতু তেওঁ যদি চৰকাৰী চাকৰিয়াল চেন্ট্ৰেল গভৰ্ণমেণ্টে হওক ষ্টেট গভৰ্ণমেণ্টে হওক তেখেতে ৰিজিগনেশ্যন নিদিয়াকৈ তেওঁ প্ৰাৰ্থিত্ব আগবঢ়াইছিল, সেইকাৰণে সেইটো গ্ৰাউণ্ডতে আমি তেখেতক ৰিজেকশ্যন কৰিছোঁ।